फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल সকলকে পুনৰবাৰ স্বাগতম জনাইছো মই এটা ভিডিঅ'লৈ আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাম হৰ ভিডিঅ' আপোনালোকক দেখাম আমাৰ বাৰী শাক-পাচলি আৰু মই নতুনকৈ কি ফুল ৰুইছো ফুলবোৰ কেনেকুৱা হৈছে বহুত দিন ভিডিঅ'ত দেখুৱা নাই ভিডিঅ' কৰাও নাই মই চাই থাকক ভিডিঅ'টো আপোনালোকে শেষলৈকে কোনোবা যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বিলাক চাব শ্বেয়াৰ কৰিব তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰিছো ফ্লিপকাৰ্টত অনা ফুলৰ গুটি এইবিলাক ওলাইছে কি ফুল হয়গে মই নাজানো মানে এনেকৈ আনিলে গুটিবিলাক গজেনে নগজে কোনো তাৰ হেৰি নাথাকে হলেও মোৰ পুলি ওলাইছে চাই লওঁ ফুলজোপানো কি হ'বগে এইটো ফুল কালি নতুনকৈ আনিছিলোঁ ফুলটো বেলেগত ৰুবলৈ আছে এতিয়া এনে দি থৈছোঁ ফুলৰ টাবেই বিচাৰি পোৱা নাই আৰু এইজোপা আৰু এইফালে এইখন ওখকৈ বনাই দিয়া হ'ল ফুলবোৰ নহ'লে য'ত ত'ত বেয়া হৈ গৈছে এইবিলাক চব এইজোপা এটা কলি ওলাইছে এইটো আৰু এইখিনি এইজোপা মোৰ ভাল লগা ফুলপা পুৰা এপাহ হৈ গৈছে একেপাহতে মানে ফুল ওলাই থাকে ধুনীয়া লাগিছে দেই ফুলজোপা আৰু বাকী ফুলবোৰ এইজোপাটো 2 বছৰ হৈ গ'ল মৰা নাই হ'লেও এনেকৈ আছেই আৰু পানী অকণ দি থাকিলেই হয় বেছি দিলেও দিগদাৰ হয় আৰু এইজোপা আৰু এটা ওলাইছিলে এইটো কোনোবাই লৈ গ'ল আৰু বাকীখিনি এইখিনি থোপাটো ইমান ধুনীয়া লাগিছে থোপা বহুত দিনৰ পৰা ফুলি 3 পাহ হৈ গৈছেগৈ আৰু 2 পাহ 3 পাহ তাতকৈ বেছি লোৱা নাই এইবোৰত গুটি হেঁচি দিছিলোঁ সেই একে ফ্লিপকাৰ্টৰ পৰা অনা গুটিবিলাক ওলাইছে এটা কিন্তু মাজতে এইবোৰ বেলেগ কিবাকিবি ওলাইছে আৰু এইজোপা গুটি ওলাইছে ফুল ওলাইছে এইজোপাত আকৌ এতিয়ালৈকে ফুলৰ কলিয়ে ওলোৱা নাই এইটো এটা হৈছে আমাৰ মূলা শেহতীয়াকৈ কৰিছিলে এইখিনি আৰু এইজোপা হৈছে ফ্ৰেঞ্চবিনৰ গছ হৈছে আৰু ডাঙৰ এইজোপা আৰু এইবিলাক আলু গছ এইবোৰ কবি পুলি ফুলকবি ওলকবি সব মিক্স এইবিলাক হৈছে পিঁয়াজো বহুত আছে এনেকৈ আৰু এইখিনি হৈছে আলু এইখিনি আলু খেতি গছবোৰ ডাঙৰ হৈছে বেছি দিন হোৱা নাছিলে এই কিবাটি তাৰপাছত দেখুৱাই আছোঁ হৈছে বেঙেনা পুলি বৰ বেঙেনাটো নহয় ঠিক তাতকৈ সৰু এটা এইবোৰ পুলি ওলাইছে শেহতীয়াকৈ দিয়া এইবিলাক ফ্ৰেঞ্চবিনৰ পুলি তাৰপিছত এইখিনি পুলি কবি পুলি এইখিনি বৰ বিলাহী পুলি পুলিটো চপা দেখাই দিছোঁ মাটিবোৰ শুকান হৈ গৈছে হেৰি পানী দিব লাগিব এইজোপা বন্ধাকবি আৰু কি ওলাইছে এইবোৰ বেঙেনা গছ ডাঙৰ হ'ল
এইবোৰ